হাই গাইজ, আপোনালোকক মোৰ এই মঞ্জিত ভৰালী নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আৰু আজি আমি কথা পাতিম যে বৰ্তমানতো বৰষুণ দি আছে, বৰ্তমান এই প্ৰত্যেক দিনে বৰষুণ দি আছে। যেতিয়া আমাৰ ঘৰত কিছুমানে যদি শাক চব্জি ৰুইছিল, যেনে নেচেৰা, তিঁয়হ কিবা কিবি ৰুইছিল, তাত সাধাৰণতে পোকে ধৰা দেখা যায়। এই পোকসমূহ আমি মাৰিবলৈ আমি ঔষধ দিওঁ, কিন্তু বৰ্তমান আমি ঔষধ দিলে আৰু বৰষুণ এজাক পৰিয়েই বৰষুণত এই ঔষধটো থৈ যায়, আৰু গতিকে সেই ঔষধটো আমাক কাম নিদিয়ে। সেই কামটো ৰোধ কৰিবলৈ হ'লে আমি বীজ দোকানৰ পৰা শাক চব্জি গুটি য'ৰ পৰা পায়, সাৰ চাৰ য'ৰ পৰা পায়, তাত গ'লে আমি এটা 10 টকীয়া পেকেট পাম। সেইটো আমি ঔষধৰ লগত পানীৰ লগত মিহলালে সেই আঠা হয়। আঠা আমি যদি ঔষধত ছিটাও, সেই আঠাটোৰ লগত পানী পৰিলে উটি নাযায়। এই পেকেটটোৰ নাম হৈছে টিপটপ। এইটো আপোনালোকে ওচৰৰ সাৰ দোকানত গ'লে, নাইবা সাৰৰ দোকানত, নাইবা শাক চব্জিৰ গুটি যিবোৰ দোকানত পায়, সেই দোকানত গ'লে আপোনালোকে এই পেকেটটো পাব। এই পেকেটটোৰ দাম মাত্ৰ 10 টকা। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল।